অসম পুনৰবাৰ বানৰ কবলত হাজাৰ হাজাৰ পৰিয়ালৰ ক্ষতিগ্ৰস্ত কৃষিভূমি পানীৰ তলত বহু অঞ্চলত যোগাযোগ বিচ্ছিন্ন এনে সময়তে আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক বিতৰ্ক অসমৰ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে যে বানৰ দৰে দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰি আছে কিন্তু এই অভিযোগৰ আঁৰত কি আছে সত্যতা কি আজিৰ এই ডকুমেণ্টত আমি বিশ্লেষণ কৰিম প্ৰতি বছৰে অসমৰ লাখ লাখ মানুহ বানৰ সন্মুখীন হয় এইবাৰো বহু জিলাত ক্ষতিগ্ৰস্ত হৈছে NDRF, SDRF আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান চলাই আছে কিন্তু এই বানৰ মাজতেই আৰম্ভ হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বাকযুদ্ধ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে যে বানৰ সময়ত সহায়ৰ প্ৰয়োজন কিন্তু ইয়াৰ পৰিৱৰ্তে ৰাজনৈতিক সমালোচনাই অধিক গুৰুত্ব Devastation is beyond nation. It is a huge devastation. And that. So we'll try to help people completely. Whatever is possible from the government side, we will extend all cooperation. But it will add to rehabilitation. Yes, rehabilitation. মুখ্যমন্ত্ৰী বক্তব্য নোৱাৰি দুৰ্যোগৰ সময়ত সকলো চৰকাৰৰ মূল লক্ষ্য হোৱা উচিত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা আনহাতে বিৰোধী দলসমূহে অভিযোগ কৰিছে যে বান ব্যৱস্থা নদী খনন বান নিয়ন্ত্ৰণ আৰু পূৰ্বে পৰিস্থিতিত বহু ত্ৰুটি আছে তেওঁলোকৰ মতে বানৰ সময়ত কেৱল অভিযোগে সমস্যাৰ সমাধান নকৰে এই বিতৰ্কই এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে দুৰ্যোগৰ সময়ত ৰাজনীতি নে জনসেৱা কোনটো অধিক প্ৰয়োজনীয় বিশেষজ্ঞসকলৰ মতে বানৰ দৰে সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ সমন্বয় বিজ্ঞানভিত্তিক পৰিকল্পনা দীৰ্ঘদিনীয়া সময়ৰ ব্যৱস্থা অত্যন্ত জৰুৰী অসমৰ বান কোনো নতুন সমস্যা নহয় কিন্তু প্ৰতিবাৰৰ দৰে এইবাৰো বান আহিলে এই বিতৰ্ক পুনৰ দেখা যায় সাধাৰণ মানুহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে সহায় কেতিয়া আৰু কেনেকৈ পাম ৰাজনৈতিক মতভেদ থাকিব পাৰে কিন্তু দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষা আৰু পুনৰ্বাসনাই হওক সকলোতকৈ ডাঙৰ অগ্ৰাধিকাৰ আপোনাৰ মতামত কি বানৰ সময়ত ৰাজনীতি পৰিৱৰ্তিত সকলো পক্ষই একেলগে কাম কৰা উচিত নে মন্তব্যটো আপোনাৰ কমেণ্টত আপোনাৰ মতামত জনাব